অসমৰ ৰাজ্যিক পক্ষী দেওহাঁহৰ নাম আমি সকলোৱে শুনিছোঁ, কিন্তু কিমানৰ দেখাৰ সৌভাগ্য হৈছে এই চৰাইটো। আপুনি শুনিছেনে কেতিয়াবা গভীৰ অৰণ্যৰ অভ্যন্তৰৰ পৰা নিশা ভাহি অহা এই দেওলগা পক্ষীৰ বিকট মাত? অন্যান্য হাঁহজাতীয় চৰাইৰ সৈতে একেই নে বাৰু এই দেওহাঁহবোৰ? কিয় ইহঁতক ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰ চমুকৈ IUCN ৰেড লিষ্টত এণ্ডেঞ্জাৰ্ড কেটেগৰী স্পেচিছ অৰ্থাৎ বিপন্ন প্ৰজাতিৰ প্ৰাণীৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লগা হৈছে? এনে এক অতি গুৰুত্বপূৰ্ণ বিষয় লৈ আজি আগবঢ়াইছোঁ গ্ৰীণ লাইভৰ বিশেষ প্ৰতিবেদন। আপুনি যদি ইউটিউবত চাই আছে তেনেহ'লে আমাৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে আমাৰ পেজটো ফ'ল' কৰি দিবলৈ অনুৰোধ জনালোঁ। দেওহাঁহ আমি সচৰাচৰ দেখা হাঁহতকৈ পৃথক এবিধ দুষ্প্ৰাপ্য প্ৰজাতিৰ পক্ষী। আমাৰ অসমত দেখা স্থানীয় আৰু পৰিভ্ৰমী মুঠ 29 প্ৰজাতিৰ হাঁহৰ ভিতৰত দেওহাঁহৰ সংখ্যাই আটাইতকৈ কম, যাৰ বাবে IUCN ইয়াক এশিঙীয়া গড় আৰু ঢেকীয়াপতীয়া বাঘৰ দৰে এণ্ডেঞ্জাৰ্ড কেটেগৰী স্পেচিছৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লগা হৈছে। প্ৰাপ্ত তথ্য মতে সমগ্ৰ বিশ্বত প্ৰায় 800 দেওহাঁহ আছে। ইয়াৰে সৰহ সংখ্যক হাঁহ আছে ভাৰত আৰু ম্যানমাৰত। আমাৰ ভাৰততে 350টা এই হাঁহ আছে বুলি তথ্যত প্ৰকাশ, আৰু সেই হাঁহকেইটা আছে অসম আৰু অৰুণাচল প্ৰদেশত। পিছে অসমৰ সকলো ঠাইতে এই পক্ষীৰ আৱাসস্থল নাই। ইহঁতে বসবাস কৰিবলৈ গভীৰ অৰণ্যৰ মাজত জলাশয় আৰু সুৰুং থকা বৃহৎ আকাৰৰ গছৰ প্ৰয়োজন। সেয়েহে নামেৰি ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই অভয়াৰণ্যৰ অভ্যন্তৰত কিছু পৰিমাণে এই হাঁহৰ উপস্থিতিৰ সম্ভেদ পোৱা যায়। আমি সচৰাচৰ দেখা হাঁহৰ দৰে দেওহাঁহে যেনি তেনি আশ্ৰয় লৈ কণী নাপাৰে। ইহঁতে বংশবৃদ্ধি কৰিবলৈ প্ৰয়োজন হয় বৃহৎ আকাৰৰ গছত থকা সুৰুঙৰ। এই চৰাই ঠোঁটটো অন্যান্য হাঁহবোৰৰ দৰে হোৱাৰ বাবে ইহঁতে বাঢ়ৈ টোকা চৰাইৰ দৰে নিজে সুৰুঙো তৈয়াৰ কৰি ল'ব নোৱাৰে। কিন্তু সুৰুঙৰ অবিহনে প্ৰাকৃতিক পৰিৱেশত দেওহাঁহে বংশবৃদ্ধি কৰাটো সম্ভৱপৰ নহয়, যাৰ বাবে এই চৰাইৰ সংখ্যা দ্ৰুতগতিত কমি আহিছে। উপযুক্ত সুৰুঙৰ সন্ধান পালে দেওহাঁহে গ্ৰীষ্মকালত প্ৰজননত লিপ্ত হয় আৰু 5ৰ পৰা 8টা পৰ্যন্ত কণী পাৰি পোৱালি জগায়। সাধাৰণতে দেওহাঁহৰ গাৰ বৰণ ক'লা আৰু ডাঠমতীয়া। এই হাঁহৰ মূৰৰ পৰা ডিঙিলৈ বৰণ বগা আৰু তাৰ ওপৰত ক'লা ফুটুকীয়া দাগ থাকে। দুচকু ৰঙা আৰু কমলা ৰঙৰ। ডেউকাৰ দুয়ো কাষৰ পাখি বগা আৰু ছাই বৰণৰ, আৰু ইহঁত উৰিলে ডেউকাৰ তলৰ ভাগ বগা দেখা যায়। লগতে এই চৰাইৰ ঠেঙৰ পতা আৰু ওঠ কমলা বৰণৰ। দেওহাঁহৰ আন এক বৈশিষ্ট্য হ'ল ইহঁতৰ মতা চৰাইটোতকৈ মাইকী চৰাইৰ আকাৰ কিছু পৰিমাণে ডাঙৰ আৰু মাতটো সুহুৰিৰ দৰে। মতাবোৰৰ মাত পিছে অতিপাত অদ্ভুত আৰু কৰ্কশ, যাৰ বাবেই হয়তো ইহঁতক অসমত দেওহাঁহ বুলি কোৱা হয়। কাৰণ গভীৰ নিশা অৰণ্যৰ পৰা ভাহি অহা এই চৰাইৰ মাত অতিপাত বিভৎস যেন লাগে। দেওহাঁহ এবিধ নিশাচৰ চৰাই। সৰ্বভোজী এই চৰাইৰ খাদ্যাভাসো আন হাঁহজাতীয় চৰাইতকৈ কিছু পৰিমাণে পৃথক। ইহঁতে সাধাৰণতে নানান গছৰ গুটি, অনেক প্ৰজাতিৰ শেলাই, শামুক, সাপ, ভেকুলী, মাছ, নানান কীট পতংগ আদিকো ভক্ষণ কৰে। ইংৰাজীত হোৱাইট উইন উডডাক নামেৰে পৰিচিত IUCN ৰেড লিষ্টত এণ্ডেঞ্জাৰ্ড কেটেগৰী স্পেচিছৰ অন্তৰ্গত দেওহাঁহক অসম চৰকাৰে সংৰক্ষণৰ স্বাৰ্থত 2002 চনত ৰাজ্যিক পক্ষীৰ মৰ্যাদা প্ৰদান কৰে। কিন্তু অসমত থকা এশিঙীয়া গড়ৰ ক্ষেত্ৰত আমাৰ জনসাধাৰণ আৰু চৰকাৰ যিমান সচেতন আৰু যত্নপৰ, দেওহাঁহৰ ক্ষেত্ৰত সেয়া পৰিলক্ষিত নহয়। এটা গড় হত্যা কৰিলে বন্যপ্ৰাণী সুৰক্ষা আইনমতে যিদৰে 7 বছৰ সশ্ৰম কাৰাদণ্ড আৰু 25,000 পৰ্যন্ত টকা জৰিমনা ভৰাব পাৰে, সেইদৰে দেওহাঁহৰ ক্ষেত্ৰত সেই একেই আইনেই প্ৰযোজ্য। কিন্তু ক'ৰবাত যেন আমি দেওহাঁহক অৱহেলাৰ দৃষ্টিৰে চাইছোঁ, এনে নালাগেনে বাৰু? আজি পৰ্যন্ত আমাৰ চৰকাৰে এই দুৰ্লভ প্ৰজাতিৰ পক্ষীবিধৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। আনকি কোনটো অঞ্চলত কিমান দেওহাঁহ আছে তাৰ পঞ্জীয়নৰ ব্যৱস্থাও সঠিকভাৱে কৰা হৈছে বুলি আমাৰ মনে নধৰে। অসমৰ সৰ্বত্ৰে বৃহৎ আকাৰৰ গছৰ সংখ্যা দিনক দিনে কমি আহিছে। অৰণ্যাঞ্চলৰ অভ্যন্তৰত থকা জলাশয়বোৰত পানীৰ অভাৱ হোৱাত দেওহাঁহৰ বাবে পৰ্যাপ্ত আহাৰৰো নাটনি হৈছে। সাপ, গুই, শেন আদিয়ে গছৰ সুৰুঙত প্ৰৱেশ কৰি ইহঁতৰ কণী, পোৱালি আদি ভক্ষণ কৰাৰ দৰে প্ৰাকৃতিক সমস্যাবোৰৰ উপৰিও চোৰাং চিকাৰীয়ে দেওহাঁহ বধ কৰা, কণী সংগ্ৰহ কৰা আদি সমস্যাবোৰতো আছেই।
গতিকে চৰকাৰ আৰু জনসাধাৰণৰ সমূহীয়া প্ৰচেষ্টাৰ অবিহনে অসমৰ এই ৰাজ্যিক পক্ষীবিধক বচাই ৰখাটো সম্ভৱপৰ নহয়। আমি যদি এতিয়াও এনেকৈ দেওহাঁহক অনীহাৰ দৃষ্টিয়ে চাই থাকোঁ তেনেহ'লে কিছুদিনৰ পিছত ই IUCNৰ ৰেড লিষ্টত ক্ৰিটিকেলি এণ্ডেঞ্জাৰ স্পেচিছ হিচাপে অন্তৰ্ভুক্ত হ'ব আৰু এনেকৈয়ে এদিন ই পৃথিৱীৰ পৰা মেলানি মাগিব। বিচাৰ বৌদ্ধিক সমাজৰ হাতত এৰিলোঁ। পুনৰ অন্য এক বিষয়লৈ দেখা হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। চাই থাকিব গ্ৰীণ লাইফ।